নমস্কাৰ বন্ধু বান্ধৱীসকল, কুইন কৃষ্ণাদাসৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই এখন নতুন পাৰ্কলৈ আহিছোঁ। ময়ো চাওঁ আৰু আপোনালোককো দেখাওঁ। ব'লক এতিয়া চাওঁ। এয়া পাৰ্কখনৰ নাম হ'ল মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ। ব'লক এতিয়া আমি ভিতৰলৈ যাওঁ। এয়া হ'ল পাৰ্কখনৰ বাহিৰৰ ভাগৰ দৃশ্য। বৰ ধুনীয়া পৰিৱেশ আৰু বৰ ধুনীয়া ঠাইত আছে আৰু ধুনীয়াকৈ পাৰ্কখন সজাইছেও। তো অকণমান আপোনালোকক মই দেখাই দিলোঁ। এতিয়া আমি ভিতৰলৈ যাওঁ। মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ্ছত আহিছোঁ পাৰ্কখনত। তো এবাৰ আমি ভিতৰত প্ৰৱেশ কৰোঁ। মই এতিয়া অলপ মোৰ লগত চাব। আপোনালোকে দেখিলে মই মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ্ছ বুলি এখন পাৰ্ক খুলিছে, কাছাৰীতে আছে। তো নতুনকৈ আহিছোঁ, ময়ো নাজানো ইমানখিনি কি আছে কি নাই ভিতৰত। তো আহিলোঁ আৰু নিউ ইয়েৰ বুলি, আজি 1 তাৰিখ। তো সেয়া মা ভণ্টি মই আৰু টিকট কাটিলোঁ, 100কৈ লৈছে এজনৰ। আৰু আপোনালোকক সকলোকে মোৰ পিনৰ পৰা হেপী নিউ ইয়েৰ। তো সকলোৰে বছৰটো ভাল হওক, নতুন নতুন আশা লৈ নতুন যাত্ৰাত শক্তিৰে এটা কাম কৰি যাওক সকলোৱে নতুন উদ্যমেৰে। তো এয়ে কামনা কৰিলোঁ। আৰু আজিতো গমেই পালে মই মন্দিৰত আহিছিলোঁ শুক্লেশ্বৰত, আৰু এতিয়া এইখন পাৰ্কত আহিছোঁ। তো নতুন পাৰ্ক, নতুন অভিজ্ঞতা। আপোনালোকেও চাওক মোৰ লগত একেলগে। এয়া দেখিছেনে? আৰু দেখাই গৈ থাকিম ক'ত কি আছে। তো আহিছোঁ আৰু মাত্ৰহে ফাৰ্ষ্ট টাইম আজি। তো আপোনালোকে অকণমান চাওক, আহিব পাৰিব আপোনালোকেও। ময়ো চাই লওঁ, গোটেইখিনি ভালেই লাগিছে বাৰু। ধুনীয়া আছে ন? ফটো উঠিব মজা হ'ব। এইবিলাক চাউণ্ড কিয় এনেকুৱা কৰি থাকনো? মই জাষ্ট অকণমান দেখাব লাগিবই ন। মজা লাগিছে আৰু নাহো বুলি কওঁ তহঁতে। মই য'ত আনো ভালেই হ'ব, গম পাইছ? ৱাও ব্ৰহ্মপুত্ৰটো দেখা পাইছা? এয়া দেখিছেনে? এনেকৈ ষ্টেজ আছে আৰু এয়া চিৰিবোৰ আছে আৰু বিৰাট ধুনীয়া পৰিৱেশ হয়। এনেকৈ ইয়াতে বহি পেলাই আকৌ কিবা ফাংচন হ'লে এটেণ্ড কৰিব পাৰি আৰু বৰ ধুনীয়া পৰিৱেশ। আৰু পিছপিনে ব্ৰহ্মপুত্ৰ আছে আৰু এয়া দেখিছেনে? পিছপিনে ব্ৰহ্মপুত্ৰ আছে, সুন্দৰ পৰিৱেশ একেবাৰে। বহুত ধুনীয়া পাৰ্ক হয় আৰু মিউজিয়াম আছে, লাইব্ৰেৰী আছে বুলি কৈছে। চাম আৰু অলপকৈ আহিছোঁহে এনেকৈ অকণমান আপোনালোকক এইখন পাৰ্কখন দেখাই দিলোঁ। বঢ়িয়া পাৰ্ক, আহিব পাৰে। মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ পাৰ্ক। তো আপোনালোকেও আহিব পাৰে। মই নতুনকৈ আহিছোঁ আজি, তো বঢ়িয়া লাগিছে। এয়া দেখিছেনে সুন্দৰকৈ ব্ৰহ্মপুত্ৰ নদীখন আৰু পাৰ্কখনৰ পিছপিনে আছে। তো অকণমান আপোনালোকক দেখাই দিলোঁ, বৰ সুন্দৰ ভিউ। এয়া ব্ৰহ্মপুত্ৰ নদীটো ওচৰতে আছে আৰু নামিব নোৱাৰি, কিন্তু ইয়াৰ পৰা চাব পাৰি ভিউটো। ইমান ধুনীয়া পৰিৱেশ। আৰু সেইখিনিতে উমানন্দটো দেখিছেনে আপোনালোকে? সেইটো উমানন্দ আৰু জাহাজবোৰ গৈয়ে আছে। ইমান ধুনীয়া পৰিৱেশ নহয় পাৰ্কখনৰ। তো অকণমান আপোনালোকক এনেকৈ দেখাই দিলোঁ আৰু বিৰাট ধুনীয়া। এনেকৈ বহিব পৰা ঠাইও আছে ইয়াতে। আমি ফটোবিলাকো উঠি আছোঁ মাজে মাজে আপোনালোকৰ কাৰণে। মই ভিডিঅ' বনাই আছোঁ, দেখাই আছোঁ। বিৰাট ভাল লাগিছে। ওচৰতে ব্ৰহ্মপুত্ৰটো, ধুনীয়া সুন্দৰ বতাহ, বিৰাট ধুনীয়া পৰিৱেশ। আপোনালোকেও আহিব পাৰে ব্ৰহ্মপুত্ৰ। এয়া দেখিছেনে? চেজ বৰ্ড আছে, ইয়াতে ফটো উঠিব পাৰি। ইমান ধুনীয়াকৈ সজাইছে এইবোৰ। এয়া দেখিছেনে? চেজ বৰ্ডত ফটো উঠিব পাৰি। বাচ্ছাবিলাকেও খেলি আছে। ইমান ধুনীয়া পৰিৱেশ, মানে আপোনালোকে আহিব ইয়ালৈকে। বিৰাট মানে ভাল লগা পৰিৱেশ। আৰু এনেকৈ আছে, এইবোৰতো ফটো উঠিব পাৰি। ফটো উঠাৰ কাৰণে চেলফি পইণ্ট পূৰা বনাই দিছে আৰু ইমান ধুনীয়া পৰিৱেশ। চাওক দেখিছেনে? বাচ্ছাবিলাকৰ খেলাবোৰ আছে এনেকৈ। এইবোৰ খেলা বাচ্ছাৰ কাৰণেও আছে। ইমান ধুনীয়া দেখিছেনে? কাৰ্পেট পাৰি থৈ দিছে। বেলেগ ধুনীয়া পৰিৱেশ। আহিব পাৰে আপোনালোকে, আহিবই কিন্তু সকলোৱে। এয়া সৰু বাচ্ছাই খেলিব পৰা এনেকৈ ঘৰ দিছে। তো বাচ্ছাবিলাকে খেলিব পাৰে। দেখিছেনে? এই বাচ্ছা সোমাই আছে, এটা ওলালে। এয়া দেখিছেনে? তো এনেকুৱা ইমান ধুনীয়া পৰিৱেশ। আপোনালোকে আহিবই বাচ্ছাবোৰ লৈ। আৰু ইয়াতে এনেকৈ উঠি পেলাই খেলিব পৰাও আছে বাচ্ছাবোৰৰ কাৰণে। তো এনেকুৱা আছে, বাচ্ছাবিলাকে আহি পেলাই বহুত ভাল পাব ইয়ালৈকে। তো ধুনীয়া পৰিৱেশ। ফটো প'জ দি আপোনালোকে আহিবই, বহুত এনজয় কৰিব পাৰিব। দেখিছেনে? বিৰাট ধুনীয়া পৰিৱেশ। কিবা ফাংচন হ'ব, কি হ'ব নাজানো আৰু মুঠতে এইখন এখন ধুনীয়াকৈ এনেকৈ ষ্টেডিয়াম টাইপৰ বহা আৰু ফিল্ড টাইপ আছে। আৰু দেখিছেনে? গছৰ ওপৰত কি ধুনীয়াকৈ এয়া সৰু ঘৰবোৰ আছে। একবাৰ দেখাই দিছোঁ জুম কৰি। এয়া দেখিছেনে? ইমান ধুনীয়া মানে পৰিৱেশটো, বাপৰে। আপোনালোকে আহিবই, ফটো উঠাৰ কাৰণে বিৰাট ধুনীয়া, পাৰফেক্ট জেগা।
পাৰ্কখনৰ আহিছিলোঁ যে তো সুধি দিওঁ কেতিয়া কেতিয়া নতুনকৈ ষ্টাৰ্টিং হৈছেহে 4 মাহ হ'ল বোলে হ'বৰ কাৰণে তো সুধি দিওঁ এখেতক মই ইয়াৰ নামটো কৈ দিব পাৰ্কখনৰ পাৰ্কখন মহাবাহু ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰ বুলি হয় আৰু কেতিয়া মানে এইখন ষ্টাৰ্টিং হৈছে আৰু 4 মাহমান হৈছে 4 মাহমান হ'ল আৰু এইটো সেয়াতে বছৰতে হৈছে আৰু কেতিয়া কেতিয়া খোলা থাকে এবাৰ কৈ দিয়ক ৰাতিপুৱা 10 বজাত কাউণ্টাৰ খোলে আমাৰ হয় সন্ধিয়া 7:30 বজাত কাউণ্টাৰ বন্ধ কৰে টোটেলি গোটেইখিনি আমাৰ 9 বজাত বন্ধ কৰে ৰাতি 9টা বজালৈকে থাকে আৰু কি বুলি কয় আৰু সপ্তাহত মানে কোন দিনাখন বন্ধ থাকে সোমবাৰে বন্ধ থাকে অকল সোমবাৰে বাকী অকল খোলা থাকে খোলা থাকিব ন ঠিক আছে থেংক ইউ এয়া মই অকণমান ভিডিঅ' কৰি দেখাই দিলোঁ আৰু চিকিউৰিটি এজন আছিলে তো তেখেতক সোধাই দিলোঁ এতিয়া কি গমেই পালে সোমবাৰে বন্ধ থাকে আৰু ৰাতিপুৱা 10টা সেনেকুৱাত খোলে আৰু 10:30 পৰা 7টা 8টালৈকে থাকে আৰু তো আপোনালোকে সকলোৱে আহিব পাৰে ইমান ধুনীয়া পৰিৱেশ 4 মাহমান হৈছে আৰু এইখন কাছাৰীত মানে আছে আৰু কাছাৰীতে তো দেখিছে বেংকটো SBI বেংকৰ এইখিনিতে আৰু কাছাৰীতে আছে তো আপোনালোকে আহিব পাৰে তো এনেকৈ চাই গৈ আছোঁ শেষেই হ'ল আৰু অকণমান কিবা লাইব্ৰেৰী আছে মিউজিয়ামো আছে বোলে অকণমান চাওঁ ৰ'ব ভিতৰত কেমেৰা নিব দিয়ে নে নিয়ে নাজানো আৰু তো অকণমান চাই লওঁ আৰু আমিও এয়া ভিতৰত মিউজিয়াম এনেকৈ আগত সোমাই আহিছোঁ দেখিছেনে মিউজিয়াম বনাই দিছে ইমান ধুনীয়া ঠাণ্ডা বতাহ বিৰাট ভাল লাগিছে ইমান ধুনীয়া পৰিৱেশ গুৱাহাটীত আছে আপোনালোকে আহিব ইমান ধুনীয়া মানে বিৰাট ভাল লাগিছে মোৰ তো আপোনালোকে সকলোৱে আহিব আৰু চাওক এইখন পুৰণি শাল দেখিছেনে এয়া তাঁতশাল এয়া এইখন শালৰ কাষতে আছোঁ মই তো ইমান ধুনীয়া মিউজিয়াম টাইপ বনাই দিছে চাইছোঁ মিউজিয়াম ব্ৰিটিছৰ দিনৰ মানে এইবিলাক চোফা টোফা আছে তো এইবিলাক ইমান ধুনীয়া পৰিৱেশ ভিতৰৰ বাপৰে বিৰাট ধুনীয়া ব্ৰিটিছৰ দিনৰে বুলি কৈছে আৰু এইবোৰ আছে ইয়াতে আছে বোলে তলত বহিলোঁ বহুত ফটো উঠিলোঁ ধুনীয়া ধুনীয়া চোফাবোৰত চবেই ফটো উঠি আছে ফটো ছেশ্যন চলিয়ে আছে পুৰা ওপৰতো আহিছোঁ ৰ'ব ফটো উঠোঁ আৰু বৰ ধুনীয়া পৰিৱেশ ইয়াৰে দেখিছেনে মানুহবোৰ ইমান ধুনীয়া পৰিৱেশ বিৰাট ভাল লাগিছে আহি পেলাই এই গোটেই সুন্দৰ পৰিৱেশ আপোনালোকক দেখাই দিলোঁ মই দেখিছেনে ইমান ধুনীয়া পৰিৱেশ বিৰাট ঠাণ্ডা ইয়াতে পূৰা AC চলি আছে তো এনেকৈ দেখাই দিলোঁ মানুহবিলাকে ফটো উঠি আছে এইটো এনেই সজোৱা আৰু বস্তুবোৰ আছে বাঁহৰ বস্তুবিলাক আছে আৰু এনেকৈ ৰছীৰে এনেকুৱা গঠাবিলাক আছে দেখিছেনে আৰু এনেকুৱা ঢোল এনেকুৱাবোৰ আছে নাগাৰা বজোৱা সেইবোৰ এইটো বাঁহৰে বস্তুবিলাক আৰু আপোনালোকক সকলোবোৰ গোটেইবিলাক দেখাই দি আছোঁ মই এনেকৈ এইবোৰ আছে আৰু এইবোৰ দেখিছেনে পেঁপা বাঁহী এইবোৰ আছে মুৰুলি এইবিলাক ধুনীয়াকৈ সজাই থৈ দিছে ইয়াতে বৰ ধুনীয়া পৰিৱেশ ইয়াৰে এনেকৈ সজোৱা আছে আৰু আগৰ দিনৰ ঢোল খোল পেঁপা বাঁহী এইবোৰ চব সজোৱা আছে মানে দেখাই দিওঁ ৰ'ব আৰু এবাৰ এইবিলাক দেখিছেনে বজোৱাবিলাক আগৰ গোটেইবিলাক আছে আৰু ইয়াতে ঢোল এইবিলাক খোল লিখাই আছে নাগাৰা এইবিলাক দেখিছেনে এইটো নাগাৰা এইবিলাক এনেকুৱা দতৰা এইবিলাক বজোৱাবিলাক গোটেই আছে আমি ওলাই আহিলোঁ বিৰাট ভাল লাগিছে পাৰ্কখনত গোটেই ফটো উঠিলোঁ আপোনালোকক যিমান পাৰোঁ মই ভিডিঅ'বোৰ দেখালোঁ তো এনেকুৱা আৰু বিৰাট ভাল পৰিৱেশ ইমান ধুনীয়া ডিজাইন ইমান ধুনীয়া আৰু লাইব্ৰেৰীও আছে আৰু ব্ৰিটিছৰ দিনৰ বস্তুবোৰ দেখিলে আপোনালোকে আৰু অসমীয়া সংস্কৃতি ঢোল পেঁপা বাঁহী গোটেইখিনিয়ে আছে আৰু চাব লগা পাটৰ কাপোৰবোৰো দেখাইছে ইয়াতে মিউজিয়াম আছে আৰু তো বিৰাট ধুনীয়া লাগিলে আহি পেলাই আমি আহিলোঁ আৰু এইখন লিখাই আছে ইয়াতে মহাবাহু ব্ৰহ্মপুত্ৰ হেৰিটেজ পাৰ্ক হয় তো আপোনালোকেও আহিব পাৰে তো যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ আজি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আজিতো নিউ ইয়েৰৰ বুলি আপোনালোকক দেখাই লোৱে আজি ফাৰ্ষ্ট
তো আকৌ এবাৰ আপোনালোকক ক'লোঁ হেপী নিউ ইয়েৰ। তো চাই থাকিব আৰু এতিয়া যাওঁ ৰ'ব। এয়া দেখিছেনে ৰাস্তাৰ মেইন ৰাস্তাৰ কাষতে আছে পাৰ্কখন। এয়া গাড়ী যাই আছে। তো এইখন হৈছে পাৰ্কখন। এয়া আহিব আপোনালোকে।